হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? হ'ব নোৱাৰোঁ, ভালেই হ'ব চবৰে। ময়ো আছোঁ দিয়া আৰু কিবাকৈ ভালে বেয়া। এই গৰমত আপোনালোকৰ পিনে গৰম দিছেনে? আমাৰ পিনে থাকিব পৰা নাই গৰমৰ কাৰণে। এই গৰমত আপোনালোকে পচলা খাবচোন। মই আজি আঠা কলৰ পচলা বনাম। ৰেচিপিটো আপোনালোকক দেখাই আছোঁ, চাই যাব আৰু। পচলাখিনি কাটি লওঁ। মাহঁতে কৈছে সেউজীয়াখিনি দিব নালাগে বোলে। আজি মই কাটি ময়ে বনাম, আপোনালোকে চাই যাব ভিডিঅ'টো। সৰু সৰুকৈ কাটি ল'ব। মই এনেকৈ কাটি লওঁ, যিহেতু ঢেঁকীত খুন্দিলে ভাল হয়, কিন্তু ঢেঁকীত আমাৰ বহুত দূৰত যাব লাগে, তাৰ বাবে ঢেঁকীত যাব নোৱাৰোঁ আৰু। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু। কাটি লৈ এই গৰমত লৈ কি কৰিম, পচলা ক'লা কচু মই কিন্তু চেলাব নোৱাৰোঁ, আমি মাক চেলাব দিছোঁ। পচলাখিনি আমি গিলাচেদি মঠি লৈছোঁ। মিক্সিতো খুন্দিব পাৰি, কিন্তু মিক্সিত খুন্দিলে বেছি মিহি হয়, ভাল নালাগে খাবলৈ। অকণমান আদা নহৰু চেলাই লৈছোঁ। যিহেতু অকণমান আজি বেলেগ বেলেগ আইটেম বনাম বুলি ভাবিছোঁ, নাজানো কি হয়, কি আপোনালোকক দেখাব পাৰোঁ। অলপমান দেখাম আৰু কিবা কিবি, চাই যাব আপোনালোকে। আদা নহৰুখিনি পিচি লৈছোঁ, পচলাখিনি বহাই দিছোঁ। আদা নহৰুখিনি মই তেলত দিয়া নাই ভাজি কিনে, মই এনেকৈ দি দিওঁ। আপোনালোকে তেলত কিজানি দিয়ে চাগে, মই এনেকৈ দি দিওঁ। পচলাখিনি এনেকৈ বনালোঁ। তাৰপিছত মাহৰ দালিখিনি বনাম। মাহৰ দালিৰ কাৰণেও পচলা অলপমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। মাহৰ দালিত পচলা খাবলৈ বহুত ভাল লাগে। মাহৰ দালি ভিজাই থৈছিলোঁ, ধুই ইয়াত পানী দি দিলোঁ। কুকাৰত চিটি মাৰিব দিম। পচলাখিনি দি দিলোঁ, তাৰপিছত নিমখ দি দিওঁ, কাৰণ নিমখ নিদিলে গলি নাযাব আৰু। কিছুমানে খাৰো দি দিয়ে, কিন্তু খাৰ দিয়া নাই আৰু। যিহেতু আমাৰ ঘৰত খাৰো নাই, মিছা ক'লেনো কি হ'ব। চিটি মাৰিব দিছোঁ। চিটি মৰা সময়খিনি আৰু আহিছোঁ আপোনালোকৰ মাজত। চিটি মাৰা হৈ গ'ল, তেল পিঁয়াজখিনি দিলোঁ। আপোনালোকে নাভাবিব আৰু কি কৈ আছে মুখেদি, ভইচটো মোৰ বেয়া, কি কৰিব আৰু উপায় নাই। লাজকৈ ভিডিঅ'টো বনাইছোঁ আৰু। পিছত আকৌ লাজ নোহোৱা যাব দে ভিডিঅ' বনাওঁতে। কিন্তু ফাৰ্ষ্ট ভিডিঅ' বনালে অলপমান লাজ ভয় লাগে। কি বা পায় আপোনালোকে, কেনেবা মোৰ ভইচটো কি বা হ'ল, বনাব পাৰিছোঁ নে নাই, তথাপিতো চেষ্টা কৰি আছোঁ। মই জনাত একো বেয়া কাম কৰা নাই। এইবিলাক ঘৰুৱা খানা মই বহুত ভাল পাওঁ, বনায়ো ভাল পাওঁ, খায়ো ভাল পাওঁ, আৰু মানুহক খুৱায়ো ভাল পাওঁ। দালিখন হৈ গ'ল মোৰ, আপোনালোকৰ কথা কওঁতে দালিখন উতাল আহিল। ভাতকেইটা সাজি লৈছোঁ। মই কৈছোঁ না আপোনালোকক কিছুমান বস্তু মই দেখাব নোৱাৰোঁ, তাৰ বাবে বেয়া নাপাব আৰু। আজি ইমানবিধ বনালোঁ, দেখিছেনে কিমানবিধ আইটেম বনালোঁ, চাই থাকিব আপোনালোকে। পচলাখিনি দিছোঁ, চয়াবিন ভাজি, আলু ভাজি বনাইছোঁ, আৰু ক'লা কচুখিনি মই দেখাব নোৱাৰিলোঁ, মই কুটিব নোৱাৰোঁ যাতে দেখাব নোৱাৰিলোঁ। বুঢ়ীমাই কুটিছে। মাছকেইটা অমিতাৰ খাৰ বনাইছোঁ। অসমীয়া থালি হয়। কেনেকুৱা পালে ভিডিঅ'টো জনাব আপোনালোকে।